নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। বন্ধু বান্ধৱীসকল, অসমীয়া সাঁথৰ আগৰ শিতানত আপোনালোকৰ বাবে এটা সাঁথৰ আগবঢ়াইছিলোঁ। সেই সাঁথৰটো হৈছে হাবিত কান্দে ওলাই নাহে, কোৱাচোন বাৰু কি অলপমান ভাবি। ইয়াৰ উত্তৰটো হৈছে কুঠাৰ। আৰু বৰ্তমানলৈকে এই সাঁথৰটো শুদ্ধ উত্তৰ মাত্ৰ দুজনেহে দিছে। তেওঁলোকৰ নামসমূহ হৈছে মনষ্টাৰ আৰু মিনু বৰা। আপোনালোক দুয়োজনলৈ আমাৰ বৰা ষ্টাডি ইউটিউব চেনেলটোৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজি 1 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যাক তিয়াব নোৱাৰে কিন্তু শুকুৱাব পাৰে। কি বাৰু আপোনালোকে ভাবকচোন। ইয়াৰ উত্তৰটো হৈছে কচুপাত। আজি 2 নম্বৰ সাঁথৰটো হৈছে হাঁহটো পেলাই সকলোৱে বাকলিটো খায়, সেইটোনো বাৰু কি ফল জানা যদি কোৱাচোন ভাই। ইয়াৰ উত্তৰটো হৈছে ঔটেঙা। আজি 3 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যাক আপুনি ডুবি যোৱা দেখিলেও কেতিয়াও বচাবলৈ নাযায়। এনেকুৱা কি আছে আপোনালোকে ভাবকচোন। ইয়াৰ উত্তৰটো হৈছে সূৰ্য। আজি 4 নম্বৰ সাঁথৰটো হৈছে এটা হাতী পানীত পৰিলে হাতীটো কেনেকৈ পানীৰ পৰা উঠিব। ইয়াৰ উত্তৰটো হৈছে তিতি পেলাই, নহয়নে বন্ধু বান্ধৱীসকল। আজি 5 নম্বৰ সাঁথৰটো হৈছে 3টা আখৰৰ মোৰ নাম, দ্বিতীয় মিলি ৰাম নাম বুজাও, প্ৰথমে তৃতীয় মিলি এবিধ ফলৰ নাম বুজাও। কোৱাচোন বাৰু উত্তৰটো অলপমান ভাবি চাই। ইয়াৰ উত্তৰটো হৈছে আৰাম, নহয়নে বন্ধু বান্ধৱীসকল। আজি 6 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি টেবুল আছে যিখনৰ খুৰা নাই। এনেকুৱা কি টেবুল আছে আপোনালোকে ভাবকচোন। ইয়াৰ উত্তৰটো হৈছে টাইম টেবুল। আজি 7 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো আহি থাকিলেও কিন্তু কেতিয়াও আহি নাপায়। এনেকুৱা কি আছে আপোনালোকে ভাবকচোন। ইয়াৰ উত্তৰটো হৈছে অহাকালি। বাৰু আপোনালোকে ভাবিছিলনে। আজি শেষৰ অৰ্থাৎ 8 নম্বৰ সাঁথৰটো আপোনালোকলৈ বুলি। এজনী কলি গাই ঘাটে ঘাটে পানী খায়। ইয়াৰ উত্তৰটো কি হ'ব পাৰে তলত কমেণ্ট কৰি জনাই দিবচোন। আৰু ইয়াৰ শুদ্ধ উত্তৰ দুটা কেইজনৰ নাম আগন্তুক ভিডিঅ'ত উল্লেখ কৰা হ'ব। গতিকে আজিলৈ ধন্যবাদ।